নমস্কাৰ বন্ধুসকল, আজি অন্য এটা শিতান লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ বিষয়টো হ'ল LED বাল্ব। ঘৰত বেয়া হৈ পৰি থকা বা ডেমেজ হোৱা LED বাল্বসমূহ কেনেকৈ ভাল কৰা যায় তাৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো অলপ মন দি চাব, আপোনালোকেও কৰিব পাৰিব সহজভাৱে। ইয়াৰ বাবে মনোযোগ লাগিব, একাগ্ৰতা লাগিব কিছুমান কাম কৰিবলৈ হ'লে। ইয়াৰ দ্বাৰা বহুত পইচা ছেভ হ'ব আমাৰ। আৰু ইয়াক মেৰামতি কৰিবৰ কাৰণে কি কি টুলছ দৰকাৰ হ'ব বা আহিলা পত্ৰ দৰকাৰ হ'ব, এই গোটেইখিনি মই পৰিচয় কৰাম ভিডিঅ'টোতে। আপোনালোকে বস্তুখিনি পাৰিলে গোটাই ল'ব, বেছি দাম নহয়, খুব কম দামত আহি যাব। আৰু ইয়াক কেনেকৈ পৰীক্ষণ কৰা হয় বা কেনেকৈ ধৰা পেলাব লাগিব যে বস্তুটো বেয়া হৈছে, ক'ত বেয়া হৈছে, এই বিষয়ে মই এতিয়া দেখুৱাবলৈ লৈছোঁ। আহক বন্ধুসকল, আপোনালোকে ছবিত যে দেখা পাইছে এইবিলাকক কোৱা হয় LED ড্ৰাইভ। এখন চাৰ্কুইট বোৰ্ড আৰু চেনিগুটিৰ দৰে লাগি থকাখিনি হ'ল আপোনাৰ LED MCPCB বুলি কোৱা হয়। এইডালক কোৱা হয় চল্ডাৰিং আইৰণ। এইডালে চল্ডাৰিং কৰা হয়, গতিকে ইয়াক কোৱা হয় চল্ডাৰিং আইৰণ। আৰু লগত আছে এইটো চল্ডাৰিং ৱাৰ। ইয়াৰ চল্ডাৰিং কৰাৰ সময়ত বহুত দৰকাৰ, ই টিন আৰু লেডেৰে নিৰ্মিত। আৰু ইয়াক কোৱা হয় চল্ডাৰিং পাষ্টি। বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে পাৰ্টছবিলাক চিনাকি কৰি দিয়া হৈছে। আৰু এইবিলাক আপোনাৰ অনলাইনত পোৱা যায়, অনলাইনত বা অফলাইনতো আজিকালি উপলব্ধ আছে মাৰ্কেটবিলাকত, চাব টাউনত গ'লে। কিন্তু অনলাইনত কিনিলে এটা স্পেচিয়েল এপছ আছে, এটা বুলিয়ে নহয়, আজিকালি কেইবাটাও এপছ আছে, ইলেক্ট্ৰনিক্স পাৰ্টছ, ইলেক্ট্ৰনিক কম্পনেণ্টছ, এনেকৈ কেইবাটাও আছে। তাত খুব কম দামত পোৱা যায়। আপোনাৰ তাৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰে। আপোনালোকে প্ৰতিটো পাৰ্টছে কামত আহিব। প্ৰতিটো বাল্বক কোনোবা এটা নহয় কোনোবা এটা ছাইডত ডিফেক্ট হয়। বন্ধুসকল, ছবিত দেখা পাইছে ইতিমধ্যে এইবোৰ হ'ল ৰেজিষ্টৰ। এই ৰেজিষ্টৰে যিটো আপোনাৰ অনলাইনত পোৱা যায় 100 টকাত ইমানবোৰ ৰেজিষ্টৰ পোৱা গৈছে। মাত্ৰ ইয়াত শ্বিপিং চাৰ্জ 60 ৰুপিজ এক্সট্ৰাকৈ দিব লাগে। আৰু ইয়াত ৰেজিষ্টৰ কোড নম্বৰ আছে 47 কিলো ওম ৰেজিষ্টৰৰ পৰা ধৰি 56 হ'লে হ'ব। এইটো হ'ল ৰেড LED। মই অলৰেডি 56 কিলো ওম ৰেজিষ্টৰ এটা কানেক্টেড কৰি থৈছোঁ যিকোনো এটা ঠেঙৰ লগত। ইয়াত আছে আপোনাৰ কেথড ছাইড আৰু এনড ছাইড, যিকোনো এটা ছাইডে লগাই দিলেই হ'ব ৰেজিষ্টৰটো। আৰু এডাল আছে চল্ডাৰিং আইৰণ, এডালেদি চল্ডাৰিং কৰা হ'ব। গতিকে এডাল চল্ডাৰিং আইৰণ ৰেডি হৈ আছে এতিয়া, চুইচত এডজাষ্ট কৰি থোৱা আছে। আৰু ইতিমধ্যে কাৰেণ্ট চালু হৈ আছে। এডাল অঁতৰাই দিও, গৰম উঠিব পাৰে। আৰু এখনক কোৱা হয় MCPCB। MCPCB এই পিচবিলাক অনা হৈছে অলৰেডি। MCPCB চেক কৰা হ'ব। আৰু এটা হোল্ডাৰ বাল্ব B20 বেছ হোল্ডাৰ বাল্ব লাগিব, লগতে এটা 2 পিন প্লাগ লাগিব কানেকশ্যনৰ কাৰণে, টেষ্ট কৰিবৰ কাৰণে। ইতিমধ্যে আপোনালোকে দেখা পাইছে এইটো LED বাল্ব খাৰাপ হৈ আছিলে আৰু এইটো মই ভাল কৰিবলৈ লৈ আনিছোঁ। এইটো বৰ্তমান কাৰেণ্ট চালু হৈ আছে, কিন্তু ইয়াক টেষ্ট কৰা যাব। দেখিছেনে বাৰু, ই জ্বলা নাই। ইয়াত সম্পূৰ্ণ কাৰেণ্ট প্ৰবাহিত হৈ আছে, কিন্তু ই জ্বলা নাই। অৰ্থাৎ ইয়াৰ কোনোবা এটা পাৰ্টছ হয়তো ডেমেজ হৈ আছে, কিন্তু আনটো LED বাল্ব কানেকশ্যন কৰি দিয়াৰ লগে লগে ই গ্ল' কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এইটো সম্পূৰ্ণ ঠিক আছিল। আৰু এই বেয়া হৈ থকাটোক আমি কেনেদৰে ভাল কৰিব লাগিব, ইয়াৰ প্ৰচেছসমূহত ইতিমধ্যে এইটো LED বাল্ব কিয় বেয়া হৈছে, কিহত বেয়া হৈছে, ইয়াক আমি বিচাৰি উলিয়াব লাগিব। সহজতে বিচাৰি উলিয়াম। ইয়াত মাত্ৰ দুটা পাৰ্টছ আছে, দুটা কামহে আছে মাত্ৰ। গতিকে বন্ধুসকল, এই বেয়া হৈ থকা LEDটো আমি পোনপ্ৰথমে খুলি লৈছোঁ। আৰু ইয়াক চল্ডাৰিং আইৰণ গৰম হৈছে, চল্ডাৰিং আইৰণত লগাই এইফালে দিয়ক, চল্ডাৰিং আইৰণত লগাই ইয়াক আউট কৰি ল'ব লাগিব, ৰিমুভিং কৰি ল'ব লাগিব বন্ধুসকল। এনেকৈয়ে চল্ডাৰিং আইৰণ গৰম হোৱাৰ পিছত ইয়াৰ কানেকশ্যন এৰি যায়। গতিকে বন্ধুসকল, আপোনালোকে দেখিছে এই চিপছটো আৰু এইটোৰ লগত এতিয়া আমি এটা প্ৰথম LED কানেকশ্যন কৰি চাব লাগিব। এইটো বনাই থোৱা। গতিকে বন্ধুসকল, এই ৰেড LEDটো 56 কিলো ওম ৰেজিষ্টৰৰ লগত কানেকশ্যন কৰা হ'ল। ইয়াৰ ভিতৰত থকা LED ড্ৰাইভখন ঠিকে আছেনে নাই আমি ইয়াক দেখুৱাবৰ কাৰণে, পৰীক্ষা কৰিবৰ কাৰণে। গতিকে খুব সাৱধানকৈ লগাই দিলে। দেখিছেনে বাৰু আপোনালোকে, ৰেড LEDটো গ্ল' হৈ গৈছে। অৰ্থাৎ ইয়াৰ LED ড্ৰাইভখন কমপ্লিট ক্লিয়াৰ আছে। LED লাইট গ্ল' কৰিছে। গতিকে ইয়াত খাৰাপ হৈছে MCPCBখন, যিখন আছিলে MCPCB। ইয়াত কোনোবা এটা LED লাইট ইমিটিং ডায়ড, কোনোবা এটা LED খাৰাপ হৈ গৈছে।
গতিকে ইয়াৰ ফলত ই জ্বলা নাই। গতিকে বন্ধুসকল আমি পৰীক্ষা কৰি গম পালোঁ যে ইয়াৰ ড্ৰাইভখন ঠিকে আছে। গতিকে আমি নতুন এইটো MCPCB কানেকশ্যন কৰিবলৈ গৈ আছোঁ। ইয়াৰ ৰিপ্লেচমেণ্ট দিম, ইয়াৰ ইটোৰ বদলি সিটো লগাই দিম। যেহেতু LED ড্ৰাইভখন ক্লিয়াৰ হৈ থকা স্বত্তেও জ্বলা নাই, ইয়াৰ মতলব কি? তাৰমানে MCPCBখন ডেফিনেটলি বেয়া হৈ আছিল। গতিকে আপোনালোকে MCPCB এনেকৈ অৰ্ডাৰ কৰি আনিব, চিন্তা নকৰিব। এক পেকেটত 50 পিচ আহে MCPCB, 50টা LED লাইট ভাল কৰিব পাৰে আৰু এপিচৰ দাম মাত্ৰ 5 টকাকৈ আহে। এনেকৈ আপোনালোকে ইয়াত এটা নট থাকে, দুটাকৈ নট থাকে, স্ক্ৰু থাকে, ফুল প্ৰেছ স্ক্ৰু বুলি কয়। এই স্ক্ৰুটো পূৰা যিকোনো আহিলা, আমাৰ হাতত ইমানখিনি টুলছ বৰ্তমান নাই, গতিকে মই এনেকৈয়ে চাকুখনে দিয়ে লগাই দিলোঁ, টানি দিলোঁ। দেখিছেনে সম্পূৰ্ণ ফিটিং হৈছে। এতিয়া আহক আমি কানেকশ্যন কৰিম, কেনেকৈ চল্ডাৰিং কৰিম। চল্ডাৰিং কৰোঁ আহক বন্ধুসকল। এতিয়া আমি বৰ্তমান চল্ডাৰিং ৱাৰ আৰু চল্ডাৰিং পেষ্ট্ৰি উলিয়াবলৈ গৈ আছোঁ। এইটো কয় চল্ডাৰিং পেষ্ট্ৰি আৰু এইটো কয় চল্ডাৰিং ৱাৰ। চল্ডাৰিং ৱাৰটো, চল্ডাৰিং পেষ্ট্ৰি এতিয়া বৰ্তমান লগাবলৈ দৰকাৰ নাই, এইটো অলৰেডি চল্ডিং হৈ আছিলে। তথাপিও একবাৰ ঘঁহিয়াই ল'ব পাৰে, কিবা কাৰণে কাৰ্বন থাকে, কাৰ্বন থাকিলে জইন হ'ব নিবিচাৰে। ই কাৰ্বন ৰিমুভাৰ হিচাপে কাম কৰে। যিকোনো বস্তুৱে কাৰ্বন থাকে জানেই আপোনালোকে। গতিকে ইয়াত প্লাছ পইণ্ট আৰু মাইনাছ পইণ্ট দুটা আছে, চাই ল'ব। ইয়াতে চিম্বল দিয়া আছে, প্লাছ কোনটো আৰু মাইনাছ কোনটো দেখিছে বন্ধুসকল। গতিকে এইটো প্লাছ ছাইড আৰু এইটো মাইনাছ ছাইড। প্লাছ ছাইডত এই ৰঙাডাল সদায় জুৰি দিব আপোনালোকে। এই প্লাছ ছাইডত এই ৰঙাডাল চল্ডিং অলৰেডি ৰেডি হৈ আছে, আমাৰ গৰম হৈ আছে। চল্ডিং প্লাছত প্লাছ হৈ গৈছে আৰু মাইনাছডাল মাইনাছত চল্ডিং কৰা হৈছে অলৰেডি। দেখিছে আপোনালোকে, এইটো চল্ডিং কৰা শুদ্ধ তৰিকা। আচানিছে লাগি যায়, বহুত সহজত লাগি যায়। আপোনাৰ চল্ডিং কৰা হৈ গৈছে। চল্ডিং কৰোঁতে মনত ৰাখিব যাতে স্ক্ৰুটো ইয়াত টাচ হৈ নাথাকে, পজিটিভ নিগেটিভ, নহ'লে কণ্টেক্টত আহিবলৈ গ'লে ই LED ড্ৰাইভাৰটো নষ্ট হৈ যাব। গতিকে বন্ধুসকল দেখিছে, আমি অলৰেডি চল্ডিং কৰিলোঁ। আহক তেন্তে আমি পৰীক্ষা কৰোঁ। দেখিছেনে বন্ধুসকল, LED গ্লো কৰা ষ্টাৰ্ট কৰিছে, ডেফিনেটলি ক্লিয়াৰ হৈ গৈছে। আৰু ইয়াৰ পূৰ্বতে থকা LEDটো এইটো আছিলে, এইটো। আৰু এতিয়া আমি এইটো ভাল কৰিছোঁ অলৰেডি। দেখিছেনে বন্ধুসকল, কেনেকৈ ৱৰ্কিং মোডত আহি গ'ল। গতিকে 5 টকা বিনিময়ত আপোনালোকে LED বাল্বটো কেতিয়াও পেলাই দিব নালাগে। এনেকৈ সহজতে ঠিক কৰিব পাৰিব আপোনালোকেও। বন্ধুসকল, এয়া LED কিছুমান কোৱালিটি আছে, কিছুমান আছে 7 ৱাট, কিছুমান আছে 5 ৱাট, কিছুমান আছে 9 ৱাট আৰু কিছুমান আছে 3 ৱাট। যিমান ৱাট নহওক, খালি 10 ৱাটতকৈ বেছি হ'ব নালাগে। 10 ৱাটতকৈ বেছি হ'লে আপোনালোকে 12 ৱাট MCPCB অনলাইনত মাংগাব লাগিব, বা অফলাইনত কোনোবা টাউনত গ'লে 12 ৱাট বুলি ক'ব লাগিব যদি বাল্বটো ডাঙৰ হয়। আৰু সাধাৰণতে 3 ৱাটৰ পৰা 9 ৱাটলৈ যিখিনি LED চিৰিজ আছে, এইখিনিত ভল্টেজটো প্ৰায় একুৰেট থাকে। ইহঁত চিৰিজ কম্বিনেশ্যনত এটা জইন হৈ থাকে, কানেকশ্যন হৈ থাকে। গতিকে ইহঁতে যিকোনো টলাৰেঞ্চত ভল্টেজটো সিহঁতে মিলাই ল'ব পাৰে। আৰু ইয়াত দেখিছে LEDৰ সংখ্যা মুঠেই 10টা আছে। LED 10টাকৈ LED আছে, কিন্তু পূৰ্বতে থকা LEDখনত আছে মাত্ৰ 7টা LED আছিলে। গতিকে এখন পাৱাৰফুল LED অনলাইনত অৰ্ডাৰ কৰা হৈছিল। গতিকে বন্ধুসকল, 5 ৱাট হওক, 3 ৱাট হওক বা 9 ৱাট হওক, 9 ৱাটতকৈ বেছি নহয়। যিটো মানে আপোনাৰ 9 ৱাট MCPCB থাকে, সি সকলোখিনি ছাপোৰ্ট কৰে। 10 ৱাটতকৈ বেছি হ'লে আপোনালোকে সেইটো এটা পাৱাৰটো বঢ়াই, অৰ্ডাৰ দিওঁতে পাৱাৰটো বঢ়াই পেলাই অৰ্ডাৰ দিলে হ'ব। আৰু লগতে LED ড্ৰাইভাৰখিনি টেষ্ট কৰিবলৈ হ'লে আপোনাৰ এটা ৰেড LEDটো বহুত আহি যায়। আপোনাৰ 99 ৰুপিছত 100 LED আহি যাব এনেকুৱা। আৰু ৰেজিষ্টৰ এক পেকেট মই দেখাইছোঁ ইতিমধ্যে, 100 টকাতে বহুত ৰেজিষ্টৰ আহি যায়। এইটো বৰ্তমান মোৰ হাতত থকা 56 কিলো ওম ৰেজিষ্টৰ। ইয়াৰ ছবিখিনি মই ফাৰ্ষ্ট আইডেণ্টিফিকেশ্যনতে দেখাই দিছিলোঁ। গতিকে এইটো LED আপোনালোকে বনাই ল'বলৈ নাপাহৰিব। তাৰ কেথড ছাইড এনড ছাইড য'তে কানেকশ্যন নকৰক কিয়নো, যেতিয়া ড্ৰাইভাৰখনত পৰীক্ষা কৰিব তেতিয়া কেথড ছাইড কেথডত লগাব, এনড ছাইড এনডত কানেকশ্যন কৰিব। অৰ্থাৎ পজিটিভটো পজিটিভ আৰু নিগেটিভটো নিগেটিভ। বন্ধু ঠিক আছে বন্ধুসকল, কিবা নুবুজা থাকিলে মোক সুধিব, আকৌ এবাৰ কমেণ্ট কৰিব।
আৰু আপোনালোকে ঘৰত সকলোবিলাক LED যিমান আছে ইয়াৰ পিছত LED ড্ৰাইভ মই দেখাম কেনেকৈ যেতিয়া মই ঘৰত ছুটি যাম তেতিয়া যদি কিবা কাৰণে অভাৰ লাইটনিং ভল্টেজৰ কাৰণে হয়তো কিবা যদি বেয়া হৈ পৰি আছে কম্পনেণ্ট তেতিয়াহ'লে মই LED ড্ৰাইভ LED ড্ৰাইভ কেনেকৈ অপাৰেশ্যন কৰি ভালকৈ ইয়াক সহজ টিপছ শিকাই দিম মই বহুত সহজত আপোনালোকে বুজি পাব 1 টকা 2 টকাৰ বিনিময়ত আপোনাৰ LED বাল্বটো ফিৰ আকৌ বহুত দিন আয়ু বাঢ়ি যাব বৰ্তমান যিটো MC PCB ইয়াৰ লাইফ টাইম বহুত বেছি ই যদি 1 বছৰ গৈছিল ৱাৰেণ্টি আছিলে বেন ৱাৰেণ্টি কোম্পানী হয়তো ফৰমেটলি ই 2 বছৰ পৰ্যন্ত গ'ল বা 3 বছৰ গ'ল কিন্তু ই তাতকৈ দুগুণ লাইফ টাইম দিব ই বহুত অভাৰ ভল্টেজ ই কনজিউম কৰি ল'ব পাৰে গতিকে আপোনালোকে সদায় ঘৰতে মেৰামতি কৰিবলৈ শিকক বাল্বটো পুৰা ঠিক থাকিব কনফিডেন্স এটা থাকিব আপোনালোকৰ আৰু ভাল লাগিব কামবিলাক কৰি বন্ধুসকল আমাৰ LED লাইট সম্পূৰ্ণভাৱে পৰীক্ষা হৈ গৈছে এতিয়া আমি ইয়াক ব্যৱহাৰ কৰিবহে লাগে মাথো দেখিছে সকলোখিনি LED ঠিক আছে দুইটা LED ঠিক আছে দুইটা LED গ্লো কৰিছে